বন্ধুসকল, আপোনালোক সকলোকে সৎসংগ সমাৰোহ অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। আজি ভাগৱতৰ এক পবিত্ৰ আখ্যান লৈ আমি আহিছোঁ। সেই আখ্যান এতিয়া কওঁ শুনক। প্ৰাচীন কালত অম্বৰীশ নামৰ এজন পৰম বিষ্ণু ভক্ত ৰজা আছিল। তেওঁৰ সুশাসনত প্ৰজাসকলে একো অভাৱ নোহোৱাকৈ সুখ শান্তিৰে বসবাস কৰিছিল। দিন বাগৰি যোৱাৰ লগে লগে অম্বৰীশ ৰজাৰ কৃষ্ণৰ প্ৰতি সপ্ৰেম ভকতি বৃদ্ধি পাই বিষয় সুখৰ প্ৰতি তেওঁৰ বৈৰাগ্য আহিবলৈ ল'লে। দিনে নিশাই অকল কৃষ্ণৰ কথাকে স্মৰণ কৰি নিষ্কাম ভকতিত নিমজ্জিত হৈ থকা অম্বৰীশৰ প্ৰতি ভগৱন্ত সন্তুষ্ট হৈ ৰজাৰ ৰক্ষাৰ্থে নিজৰ চক্ৰ প্ৰদান কৰিছিল। ৰজায়ো সভক্তিৰে সেই চক্ৰক সভাৰ মাজত ৰত্নৰ আসনত বহুৱাই ৰাখিছিল। বিষ্ণুৰ সেই চক্ৰই ৰাজ্যৰ সকলো শত্ৰু নাশ কৰি প্ৰজাসকলক পালন কৰিছিল। এবাৰ অম্বৰীশ ৰজাই এবছৰ ধৰি দ্বাদশী ব্ৰত পালন কৰিছিল। সেই ব্ৰত ভংগ কৰাৰ দিন উপস্থিত হোৱাত ৰজাই স্নান কৰি উঠি ঈশ্বৰ উপাসনা কৰাৰ পিছত ব্ৰাহ্মণসকলক ভোজন কৰাই বস্ত্ৰ অলংকাৰ দিয়াৰ লগতে গো দান কৰিলে। ব্ৰাহ্মণসকল অতি সন্তুষ্ট হ'ল আৰু ৰজাক ভোজন গ্ৰহণ কৰি ব্ৰত ভংগ কৰিবলৈ উপদেশ দিলে। শুভক্ষণত ৰজাই ভোজন কৰিবলৈ বহাৰ সময়তে দুৰ্বাসা ঋষি আহি ওলাল। ঋষিক দেখা পাই ৰজাই ভোজন নকৰি তৎক্ষণাত উঠি আহি আগবঢ়াই নি বহিবলৈ দিলে আৰু হাত ভৰি ধুৱাই দি প্ৰণাম কৰি ভোজন কৰিবলৈ নিমন্ত্ৰণ জনালে। ৰজাৰ ভক্তিত আনন্দিত হৈ ঋষিয়ে ৰজাক অলপ সময় অপেক্ষা কৰিবলৈ কৈ কালিন্দীৰ জলত স্নান কৰিবলৈ গ'ল। ঋষিয়ে স্নান কৰি ব্ৰহ্মক চিন্তা কৰি থাকোঁতে বহু সময় গ'ল। ইফালে ব্ৰত ভংগৰ নিৰ্দিষ্ট ক্ষণ শেষ হ'বৰ হ'ল। তাকে দেখি ৰজাই উভয় সংকটত পৰি কি কৰা উচিত হ'ব বুলি সভাত থকা ঋষিসকলৰ পৰামৰ্শ বিচাৰিলে। ঋষিসকলে তেতিয়া ৰজাক পানী খাই ব্ৰত ভংগ কৰিবলৈ ক'লে, যাতে ব্ৰতো সফল হয় আৰু দুৰ্বাসাই ভোজন কৰাৰ আগতে ভোজন কৰাৰ অপবাদৰ পৰা ৰক্ষা পৰে। সেইমতে ৰজাই কেৱল পানী এটুপি খাই ব্ৰত ভংগ কৰে। তেনে সময়তে দুৰ্বাসা ঋষি আহি ওলাল আৰু তেওঁ অহাৰ আগতে ৰজাই ভোজন কৰিলে বুলি তৰ্জন গৰ্জন কৰিবলৈ ধৰিলে। ৰজাক অধৰ্মী অহংকাৰী বুলি মিছা অপবাদ দি মহাক্ৰোধত শাপিবলৈ উদ্যত হ'ল। ঋষিয়ে খঙত নিজৰ মূৰৰ জটা এডাল ছিঙি আনি মন্ত্ৰৰ দ্বাৰা জ্বলন্ত কীৰ্তানলক সৃষ্টি কৰি অম্বৰীশলৈ নিক্ষেপ কৰিলে। অম্বৰীশে কীৰ্তানলক খেদি অহা দেখিও অকণো ভয় নাখালে আৰু নিজৰ আসনতে বহি থাকি হৃদয়ত কৃষ্ণৰ ৰূপ ধ্যান কৰি থাকিল। সভাসদসকলে ৰজাৰ মৃত্যু হ'ব বুলি ভাবি কান্দিবলৈ লাগিল। তাকে দেখি আসনত থকা বিষ্ণুৰ চক্ৰই উঠি আহি জ্বলন্ত ৰূপ ধাৰণ কৰিলে। চকুৰ পচাৰতে চক্ৰই গৈ কীৰ্তানলক ভস্ম কৰি পেলালে আৰু শৰীৰৰ পৰা
প্ৰখৰ তাপ বাহিৰ হ'ল। চক্ৰৰ সেই উজ্জ্বল পোহৰ তথা তাপ সহ্য কৰিব নোৱাৰি সভাসদসকল বহা ঠাইতে ঢলি পৰিল। কীৰ্তনলক ভস্ম কৰি চক্ৰই এইবাৰ দুৰ্বাসাৰ ফালে চোচা ল'লে। তাকে দেখি দুৰ্বাসাই মহাভয়ত দৌৰি পলাবলৈ ধৰিলে। দুৰ্বাসা যলৈকে পলাইছে তালৈকে চক্ৰই পাছে পাছে খেদি গ'ল। চক্ৰৰ তাপ লাগি ঋষিৰ শৰীৰ দেই পুৰি যাবলৈ ধৰিলে আৰু মহাদুখত ভোকে লঘোণে ঋষি পৰ্বত পাহাৰ সকলো অতিক্ৰম কৰি যাবলৈ লাগিল। পথত পৰি তেওঁৰ বস্ত্ৰৰ লগতে মূৰৰ জটাও খুলি গ'ল। তথাপিও চক্ৰই আগতকৈ অধিক তাপ দি ঋষিক পাছে পাছে খেদি গৈ থাকিল। ঋষিয়ে সাগৰত জঁপিয়াইও ৰক্ষা নপৰাত স্বৰ্গলৈ গ'ল, কিন্তু তাতো চক্ৰই পিছ নেৰাত এইবাৰ তেওঁ ব্ৰহ্মাৰ ওচৰ পালেগৈ। চক্ৰই তাতো গৈ মহাতাপ দিবলৈ ধৰাত ব্ৰহ্মাই ঋষিক ক'লে যে যিজন বিষ্ণুৰ কৃপাত মই ব্ৰহ্মপদ পাইছোঁ, তেওঁৰ চক্ৰক সম্বৰণ কৰাৰ ক্ষমতা মোৰ নাই। তুমি তেওঁৰ ভকতক দ্ৰোহ কৰি মহা অপৰাধ কৰিলা। তাকে শুনি দুৰ্বাসা এইবাৰ কৈলাশত থকা শিৱৰ ওচৰ পালেগৈ। তাতো চক্ৰই গৈ ৰুদ্ৰমূৰ্তি ধৰাত শিৱই ঋষিক ক'লে যে ব্ৰহ্মাকে আদি কৰি আমি যাৰ আজ্ঞা পালি আছো, সেইজন ঈশ্বৰৰ চক্ৰক ৰোধ কৰিব মই নোৱাৰোঁ। তুমি সেই নাৰায়ণৰ ওচৰলৈকে যোৱা। এই বুলি কৈ শিৱ মৌন হৈ ৰোৱাত দুৰ্বাসাই পলম নকৰি বৈকুণ্ঠত থকা ভগৱন্তৰ ওচৰ পালেগৈ। চক্ৰয়ো পাছে পাছে খেদি গ'ল। ঋষিয়ে গৈ নাৰায়ণৰ ওচৰত কান্দিবলৈ লাগিল আৰু ক'লে যে মই মূৰ্খমতীয়ে তোমাৰ ভকতৰ মহিমা নাজানি মহা অপৰাধ কৰিলোঁ। প্ৰভু, তুমি কৰোণাময়, ইবাৰ মোৰ দুখ ক্ষমা কৰি চক্ৰৰ পৰা ৰক্ষা কৰা। ঋষিৰ কথা শুনি নাৰায়ণে ক'বলৈ ধৰিলে, শুনা ঋষি, মই স্বতন্ত্ৰ নহওঁ, মই ভকতৰ অধীনহে। মই ভকতৰ অতিশয় প্ৰিয় আৰু ভকতেও মোৰ বাহিৰে একো নাজানে। মই তেওঁলোকক সদায় ধ্যান কৰি থাকোঁ আৰু মোৰ ভকতসকলেও মোকেই কেৱল সদায় ধ্যান কৰি থাকে। যিজন ভকতে মহাপ্ৰেমৰ জৰিৰে মোক বন্দী কৰি ৰাখিছে, সেই ভকতৰ কুশলৰ বাহিৰে মোৰ আন একো বাঞ্ছা নাই। মোৰ প্ৰিয় ভাৰ্যা লক্ষ্মীক মই বক্ষস্থলত স্থান দিছোঁ, কিন্তু তেওঁতকৈও ভকত মোৰ প্ৰিয়। ইহলোক পৰলোকৰ সকলো সুখ ভোগ ত্যাগ কৰি মোৰ প্ৰিয় ভকতসকলে কায় বাক্য আৰু মনে কেৱল মোতেই শৰণ লৈ হৃদয়ত মোকেই ধ্যান কৰি থাকে। নিষ্কাম ভক্তিভাৱে তেওঁলোকে মোক বশ্য কৰিলে। মোৰ এনে ভকত অম্বৰীশ ৰজাক ৰক্ষা কৰিবলৈ মই মোৰ চক্ৰ প্ৰদান কৰিছিলোঁ, আৰু তুমি তেওঁক দ্ৰোহ আচৰণ কৰা দেখি চক্ৰই তোমাক নাশ কৰিবলৈ আহিছে। সেই চক্ৰ এতিয়া অম্বৰীশ ৰজাৰহে অধীন। গতিকে তুমি এতিয়া তেওঁৰ ওচৰলৈ গৈ ক্ষমা ভিক্ষা কৰাগৈ।
তেওঁ পৰম দয়ালু, নিশ্চয় তোমাক ৰক্ষা কৰিব। মই ভকতৰ অধীন হোৱাৰ কাৰণে ভকতক কৰা অপৰাধ মই ক্ষমা কৰিব নোৱাৰোঁ। ভকতক কৰা অপৰাধ কেৱল সেইজন ভকতেহে ক্ষমা কৰিব পাৰিব। তাৰ বাহিৰে অপৰাধ ভঞ্জনৰ বেলেগ একো উপায় নাই। এই বুলি কৈ নাৰায়ণ মৌন হৈ ৰ'ল। দুৰ্বাসাই এইবাৰ অকণো পলম নকৰি মহাবেগত অম্বৰীশ ৰজাৰ ওচৰলৈ ঢাপলি মেলিলে আৰু চক্ৰয়ো পাছে পাছে খেদি গ'ল। ঋষিয়ে অম্বৰীশ ৰজাৰ চৰণত পৰি ৰক্ষা কৰিবলৈ কাকুতি মিনতি কৰা দেখি ৰজাই ঋষিক উঠাই সাৱটি ধৰি অভয় প্ৰদান কৰিলে। তেওঁ ঋষিক পাছলৈ দি নিজে আগলৈ আহি চক্ৰক শান্ত হ'বলৈ স্তুতি কৰিবলৈ লাগিল। মহাভকত অম্বৰীশৰ স্তুতিত সন্তুষ্ট হৈ চক্ৰই উগ্ৰমূৰ্তি সম্বৰণ কৰি শান্ত হ'ল আৰু নিজৰ আসনত গৈ বহিলগৈ। দুৰ্বাসা মুনিৰো মহাতাপ নাইকিয়া হ'ল আৰু তেওঁ অম্বৰীশক প্ৰশংসা কৰিবলৈ লাগিল। অম্বৰীশ ৰজাই ঋষিক শুশ্ৰূষা কৰি অন্ন ভোজন কৰিবলৈ দিলে আৰু ঋষিৰ আজ্ঞা পাই নিজেও ভোজন কৰিলে। দুৰ্বাসা ঋষি পৰম সন্তুষ্ট মনেৰে ৰজাৰ পৰা বিদায় মাগিলে আৰু ৰজায়ো আনন্দ মনেৰে কৃষ্ণক চিন্তি ৰাজ্য শাসন কৰি গ'ল। বহু বছৰ ৰাজ্য শাসন কৰাৰ পিছত নিজৰ পুতেকক ৰাজ্যভাৰ গতাই দি বনলৈ গৈ একান্ত মনে কৃষ্ণক চিন্তি ৰজাই পৰম গতি পালে। বন্ধুসকল, কাহিনীভাগৰ পৰা আপোনালোকে ব্যৱহাৰিক জ্ঞান আহৰণ কৰিব বুলি আশা ৰাখি এই আখ্যান আমি ইমানতে অন্ত কৰিলোঁ। ধন্যবাদ।